আজি যিটো অগ্নিকাণ্ড সংঘটিত হ'ল হাবিৰবাগ বজাৰত, এইটো বৰ দুখ আৰু অনুতাপৰ বিষয়। আৰু যিখিনি আমাৰ ধ্বংস হ'ল 12-15টা দোকান আমাৰ কমপ্লিটলি ভস্মীভূত হ'ল। এইটো প্ৰথমতে মই প্ৰশাসন এডমিনিষ্ট্ৰেটিভক ধন্যবাদ জনাম, ফায়াৰ ব্ৰিগেডক ধন্যবাদ জনাম আৰু আমাৰ বজাৰ কমিটিৰ সাধাৰণ সম্পাদক তথা ভাইচ প্ৰেচিডেণ্ট এখেতসকলৰ তৎপৰতাত ইমান সোনকালে যে আমি এডমিনিষ্ট্ৰেটক মানে অৱগত কৰিব পাৰিছোঁ বা আমাৰ ফায়াৰ ব্ৰিগেড মানে ইয়াতে আনিব পাৰিছোঁ, তাৰ কাৰণে মানে এডমিনিষ্ট্ৰেটিভ আৰু ফায়াৰ ব্ৰিগেডক ধন্যবাদ জনাইছোঁ। এডমিনিষ্ট্ৰেটিভ মানে তৎপৰতাত আমি হয়তো বজাৰটো কমপ্লিটভাৱে ধ্বংস হ'লেও হয়, আমি ৰাইজে ইয়াত বহুত গোট খাইছে, কিন্তু এই জুই নোমোৱাৰ ক্ষেত্ৰত মানে ওচৰত চাপিব পৰা নাছিলে। গতিকে ফায়াৰ ব্ৰিগেডৰ সহযোগতেহে আমি ইমানখিনি মানে কিবা ছেভ কৰিব পাৰিছোঁ। বস্তুগত হ'ল দোকানবিলাকৰ মানে প্ৰথমতে আমাৰ গালামাল দোকানত বজাৰততো বহুত ধৰণৰ মানে ব্যৱসায়ী থাকে। গালামাল দোকান ধ্বংস হৈছে, আমাৰ ইলেক্ট্ৰনিকৰ দোকান ধ্বংস হৈছে, আমাৰ ক্লথ ষ্ট'ৰ ধ্বংস হৈছে, ফলৰ দোকান, ষ্টেচনাৰী, মেডিচিন হয়, কম্পিউটাৰৰ দোকান আছিলে আৰু 12টা দোকান কমপ্লিট মানে দোকানবিলাক মানে আমি এতিয়ালৈকে মানে কিবা কৰা নাই যে কাৰ দোকানবিলাক কেনেকুৱা মানে ক্ষতিটো কমপ্লিটলি হৈছে, কিন্তু এই কাপোৰৰ দোকানৰ লৈ পেলাই মানে ফলৰ দোকানলৈকে মোটামুটি 12টা দোকান কমপ্লিটলি ধ্বংস হৈছে আৰু বাকী আশে পাশে যিবিলাক দোকান আছে এইবিলাক দোকানৰ বস্তু বাহিনী